হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ কচুগুটি ঔটেঙা কাৱৈ মাছৰ লগত। তেনেহ'লে বলক আজিৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এয়া ঘৰতে জীয়াই থোৱা কাৱৈ মাছ আছিলে, তাকে মায়ে লৈ লৈছে বাচিবলৈ। এইজনী পৰি থাকিলে, কাৱৈ মাছ বাচিব নেজানো, গতিকে মায়ে বাচি দিছে। এয়া লগত আছে কচু। খজুৱাবনে? খজুৱাব নালাগে, চাওঁ কি হয়। কচুকেইটা মই ভালদৰে ধুই ল'লোঁ আৰু এতিয়া সৰু সৰুকৈ টুকুৰা টুকুৰকৈ গোটেইখিনি কাটি ল'ম। এনেদৰে মই এটা কচু গুটি 4 ফালকৈ কাটি লৈছোঁ। এয়া কচুখিনি কাটি হৈ গ'ল। এতিয়া মই ঔটেঙা লৈ লৈছোঁ আৰু মাজেৰে এনেকৈ দুফাল কৰিলোঁ আৰু সেই দুফালৰ পৰা আকৌ দুটা ফাল কৰি ইয়াৰ যিখিনি সন্মুখৰ টান অংশ সেইখিনি এনেদৰে কাটি ল'লোঁ। এতিয়া বীজটো এৰাবলৈ সহজ হয়। এতিয়া ঔটেঙাটোৰ ভিতৰত যিখিনি কোমলীয়া অংশ আছে সেইখিনিহে মই তৰকাৰীত ব্যৱহাৰ কৰিম। ইয়াৰ বাহিৰৰ যিটো ডাঠ সেউজীয়া অংশ আছে সেইখিনি সাধাৰণতে ইউজ কৰা নহয়। এয়া মই ঔটেঙা কেইপিচ ধুই ল'লোঁ। মই এতিয়া কচুখিনি বইল কৰি ল'ম আৰু ইয়াৰ বাবে ইয়াতে পানী আৰু নিমখ যোগ কৰি দিম। আচলতে মই ভাবিছিলোঁ কচুখিনি নখজুৱাব, কিন্তু হাতত অকণমান ধৰাত ভাবিলোঁ বইল কৰি পানীখিনি পেলাই লোৱাই ভাল। এতিয়া মই ইয়াত 3টা চিটি আহিবলৈ দিম। ইফালে মই তৰকাৰীত দিবলৈ এটুকুৰা আদা আৰু কেইফুটামান নহৰু খুন্দনাটোত লৈ লৈছোঁ আৰু তাৰ লগতে দিছোঁ জলকীয়া 3টা। সেইটো এতিয়া খুন্দি লৈছোঁ। বহুত বেছি মিহি নকৰিলেও হ'ব, অকণমান ৰাফলিয়ে মই খুন্দি ল'লোঁ। এয়া হৈ গ'ল। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু তেল অকণমান দি দিলোঁ আৰু তাতেই মই দিছোঁ যিখিনি মায়ে কাটি বাছি দিছিলে মাছখিনি। নিমখ আৰু হালধি অকণমানেৰে সানি এনেকৈ মই এপিচ এপিচকৈ কেৰাহীখনত দি দিলোঁ। বহুত বেছি ফ্ৰাই কৰিব নালাগে, যিহেতু মই তৰকাৰীত দিম। দুবাৰমান ইলুটি শিলুটি কৰাৰ পিছত আমাৰ মাছখিনি তৰকাৰীত দিবলৈ ৰেডি হৈ যাব। এয়া মই গোটেই মাছখিনি এপিচ এপিচকৈ উলিয়াই লৈছোঁ। এতিয়া মই কেৰাহী এখন পাতি ল'লোঁ আৰু তাতে দি দিছোঁ অকণমান তেল আৰু লগতে যোগ কৰি দিছোঁ এচামুচ পাঁচফোৰণ। আৰু যেতিয়া পাঁচফোৰণখিনি ফটফটকৈ ফুটি উঠিব তাতেই মই দিছোঁ আগতে খুন্দি ৰখা আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি। পেষ্ট নহয় আচলতে, এনেই অকণমান খুন্দি লৈছিলোঁ। এতিয়া ভালদৰে এইখিনি লৰাই ল'লোঁ অকণমান কেঁচা গোন্ধটো যোৱালৈকে। এতিয়া মই ইয়াতে যোগ কৰি দিম ধুই লোৱা ঔটেঙাখিনি আৰু মই ইয়াতে এতিয়া দি দিছোঁ আধা চামুচ হালধি আৰু 1 চামুচ নিমখ। এতিয়া এই গোটেইখিনি লৰাই ল'ম। এনেদৰে 3-4 মিনিটমান ভাজি থাকিলেই হ'ব, বৰ বেছি ভাজিব নালাগে, অকণমান কোমল হ'লেই হয়। এতিয়া মই যিখিনি বইল কৰি লৈছিলোঁ কচুখিনি সেইখিনি ইয়াতে দি দিছোঁ। ইয়াৰ পানীখিনি দিব নালাগে, অকল কচুখিনি দিলেই হ'ব। মোৰ কচুখিনি আজি অকণমান খজুৱালে হাতখন কাটোতে, সেইকাৰণে বইল কৰি ল'লোঁ, নহ'লে বইল নকৰিলেও হৈ যায়। আৰু এতিয়া দি দিছোঁ মই 2 গিলাচ পানী। এতিয়া ঢাকনিখনেৰে ঢাকি ল'ম। 5 মিনিটমান হোৱাৰ পাছত ঢাকনিখন দাঙি ল'লোঁ। এয়া একদম বক বককৈ পানীখিনি উতলিবলৈ ধৰিছে। তেনে সময়তে মই হাফ ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিম। এবাৰ এনেদৰে গোটেইখিনি লৰাই ল'লোঁ আৰু ঢাকনিখন বন্ধ কৰি দিলোঁ। 10 মিনিটমান ঢাকনিৰে ঢাকাৰ পাছত পুনৰ দাঙি ল'লোঁ আৰু জোলখিনি এবাৰ চেক কৰি লৈছোঁ নিমখটো, সকলোখিনি ঠিকেই আছে। ইয়াৰ পিছতে মই দি দিছোঁ হাফ টিস্পুন জালুকৰ গুড়ি আৰু তাৰ লগতে জলকীয়াৰ গুড়ি। এই গোটেইখিনি মই ঘৰতে খুন্দি লৈছিলোঁ, জলকীয়া ঘৰৰে হয়। এতিয়া কচুখিনি চেক কৰি লৈছোঁ সিজিছেনে নাই। ভালদৰে সিজিছে আৰু ইয়াৰে মই 2 পিচমান কচু ভাঙি দিছোঁ যাতে জোলখিনি থপথপীয়া হয়, বেছি পনীয়া হৈ থাকিলেও বেয়া লাগে। এয়া কাৱৈ মাছৰ লগত কচু ঔটেঙাৰ আঞ্জাখন ৰেডি। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি থ'ম। এতিয়া মই শুকান ভাজি এখন বনাই ল'ম। তাৰ বাবে মাছ ফ্ৰাই কৰা তেলখিনিতে মই দি দিছোঁ অকণমান পাঁচফোৰণ আৰু এইখিনি ফুটি উঠাত ইয়াতে দি দিলোঁ কাটি লোৱা পিঁয়াজ
আৰু পিঁয়াজখিনি মই অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম আৰু তাৰপিছতে মই ইয়াতে দি দিম ফ্ৰেছ নৰসিংহৰ পাত। ইয়াৰ গোন্ধটো যে মোৰ বহুতেই বেছি ভাল লাগে। ধনিয়া নহ'লেও নৰসিংহ পাতৰ গোন্ধই চব্জিখিনি বিৰাট ধুনীয়া কৰি তোলে। আৰু মই ইয়াতে এতিয়া যোগ কৰি দিছোঁ ৰঙালাও, এয়া আছে লেচেৰা মাহ, কিছুমানে কয় দাংবডি বুলিও কয়, আৰু লগতে দিছোঁ এটা সৰু আলু। এই গোটেইখিনি এতিয়া এনেদৰে মিক্স কৰি ল'ম আৰু মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু লগতে হালধি। এই গোটেইখিনি ভালদৰে লৰাই ল'ব। ভাজিখন বনাবলৈতো সকলোৱে জানে, কিন্তু আজি মই মোৰ পদ্ধতিত বনাই দেখুৱালোঁ। এনেদৰে লৰাই ল'ব আৰু তাৰপিছত মই 5 মিনিট সময়ৰ কাৰণে ঢাকনিখন বন্ধ কৰি দিলোঁ। ঢাকনিখন পুনৰ দাঙি আকৌ মই গোটেইখিনি চব্জি লৰাই ল'ম। মই ইয়াতে মিডিয়াম ল' ফ্লেমত ৰাখিছিলোঁ গেছটো, বহুত বেছি হাই ফ্লেমত নথব। আকৌ মই ঢাকি ল'ম। এনেদৰে মই ঢাকনিৰে ঢাকি ল' ফ্লেমতে ভাজিখিনি সিজিবলৈ দিলোঁ। এয়া ভাজি ৰেডি হৈ গ'ল। ৰঙালাও সিজিলে ভালদৰে। আমাৰ ভাজিখিনি খাবলৈ একদম ৰেডি হৈ গ'ল আৰু। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি ল'ম। আজি মই দুপৰীয়াৰ ভাত সাজ পৰিৱেশন কৰি লৈছোঁ কাৱৈ মাছ, ঔটেঙা আৰু কচুৰ জোলৰ লগত, আৰু তাৰ লগতে লৈ লৈছোঁ ৰঙালাও, লেচেৰা মাহ, আলু ভাজি আৰু তিয়ঁহ কেইপিচমান। গৰমৰ দিনত এই টেঙা মাছৰ জোলকণ খাবলৈ কিমান তৃপ্তিদায়ক প্ৰত্যেকজন অসমীয়াই বুজি পায়। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।